বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে আপোনাৰ ভোটাৰ আইডি কাৰ্ড বা আপোনাৰ ভোটাৰ নাম যদি কিবা অসুবিধা থাকে বা কিবা ভুল থাকে শুধৰণি কৰিবলগীয়া থাকে যে আপুনি এই নৱেম্বৰ মাহৰ 30 তাৰিখৰ আগতে আপুনি এইবিলাক সম্পূৰ্ণ কামটো আপুনি শেষ কৰিব লাগিব, নহ'লে আপোনাৰ নামটো শুধৰণি হোৱাটো টান হৈ পৰিব। অৰ্থাৎ 2022 চূড়ান্ত যোনটো তালিকা সেইটো অহা জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপোনাৰ তালিকাখন আহি যাব। ইয়াৰ আগে আপুনি এই অনলাইনটো কৰিব লাগিব। কিন্তু এতিয়া নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেলে এটা সময় নিৰ্ধাৰিত কৰিছে যে আপুনি 30 নৱেম্বৰৰ আগতে এইখিনি শুধৰণি কৰিব লাগিব। তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি পোনপটীয়াকৈ আলোচনা কৰিম যে কেনেকৈ আমি শুধৰণি কৰিব লাগিব আমাৰ ভোটাৰ আইডি কাৰ্ডখন বা তালিকাখন। অনলাইনত আমি কেনেকৈ শুধৰণি কৰিম সেইটো বিষয়ে আলোচনা কৰি আছোঁ। পোনপ্ৰথমে আপুনি কি কৰিব, আপোনাৰ কম্পিউটাৰ মোবাইলত যিকোনো এটা ৱেবত গৈ NVSP বুলি চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ পিছতে আপুনি লগইন অপশ্যনত ক্লিক কৰি পেলাই আপোনাৰ আইডি পাছৱৰ্ড দি লগইন কৰিব। আৰু যদি ৰেজিষ্টাৰ নাথাকে তলত ক্লিক কৰি পেলাই ৰেজিষ্টাৰ কৰিব পাৰে। তো মোৰ অলৰেডি ৰেজিষ্টাৰ্ড আছে, গতিকে মই ইয়াতে কেপচা এণ্ট্ৰি কৰি পাছৱৰ্ড দি পেলাই লগইন কৰি ল'লোঁ। লগইন কৰি লোৱাৰ পিছতে আপোনাৰ বাওঁ চাইডৰ ইয়াতে আছে যে ইয়াতে এনৰলমেণ্ট কাৰেকশ্যন বুলি অপশ্যন এটা আছে। ইয়াতে ক্লিক কৰি পেলাই আপোনাৰ চেল্ফ হ'লে চেল্ফ কৰিব আৰু ফেমিলি হ'লে ফেমিলি ক্লিক কৰি ল'ব। ফেমিলি হ'লে আপোনাৰ ফেমিলিৰ যোনটো APIC নাম্বাৰ হয় ভোটাৰ আইডি লেফ্ট চাইডৰ ওপৰত APIC নম্বৰ বুলি কয়, সেই APIC নম্বৰটো আপুনি ইয়াতে এণ্ট্ৰি কৰি দিব। তো মই ইয়াতে APIC নম্বৰটো এণ্ট্ৰি কৰিলোঁ। ইয়াৰ তাৰপিছত আপুনি নেক্সট ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছতে আপোনাৰ পেজখন খোল খাই আহিব। ইয়াতে আপুনি ইংলিছ বুলি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছতে ইয়াতে আপোনাৰ ষ্টেট আছাম আছে, তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ইয়াতে মোৰ ডিষ্ট্ৰিক্ট হোজাই হয়, ইয়াতে ক্লিক কৰি লৈছোঁ। ক্লিক কৰি লোৱাৰ পিছতে ইয়াতে আপোনাৰ ভেৰি যোনখন হয় এছেম্বলি যোনটো হয় আপোনাৰ এছেম্বলিটো চিলেক্ট কৰিব। চিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে আপোনাৰ নাম যদি ইংৰাজীত আছে, অসমীয়া যদি নাহে আপুনি অসমীয়াত ইয়াতে কৰি ল'ব। কৰি লোৱাৰ পিছতে অলপ স্ক্ৰল ডাউন কৰিব। তাৰপিছত অপশ্যন আহিছে আপুনি কি শুধৰণি কৰিব বিচাৰে বা আপোনাৰ ভোটাৰ আইডি কি ভুল আছে, তালিকাত কি ভুল আছে আপুনি সেইটো শুধৰণি কৰিব লাগিব। তো ইয়াৰ কাৰণে আপুনি ইয়াতে চিলেক্ট পইণ্টবিলাক আছে, ইয়াতে আপুনি যোনটো ভুল হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। তো ইয়াতে ৰিলেটিভ নেমটো বা ফাদাৰ নেমটো ভুল হৈ আছে, এইটো মই কাৰেকশ্যন কৰিম। তাৰপিছত ইয়াতে অপশ্যন দিয়া আছে যে ৰিলেটিভ নেম, ইয়াতে আপোনাৰ যোনটো শুদ্ধ নাম যোনটো হয় সেই শুদ্ধ নামটো আপুনি ইয়াতে লিখি দিব লাগিব। ইয়াতে শুদ্ধ নামটো আপুনি এণ্ট্ৰি কৰি তাৰপিছত অসমীয়া যদি কিবা ভুল আহি যায় ৰাইট ছাইডত, তেতিয়াহ'লে আপুনি এইটোক আকৌ ৰিকেপচাৰ কৰিব পাৰে। তাৰপাছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াতে আপোনাৰ ইমেইল আইডি আৰু মোবাইল নম্বৰ দিয়া আছে। মোবাইল নম্বৰটো আপুনি দি দিব। তাত ভিঅ'লৈ এপইণ্টমেণ্ট আহিলে তাতে আপোনাৰ মোবাইল নম্বৰত কল কৰিব। মোবাইল নম্বৰ দিয়াৰ পিছত আপোনাৰ ইয়াত প্লেচ যোনটো হয় প্লেচটো আপুনি ইয়াতে দি দিব। ইয়াতে প্লেচটো ইয়াতে বহাই পেলাই ইয়াতে আপোনাৰ কেপচাটো আপুনি ফিল আপ কৰি ল'ব। ফিল আপ কৰি দিয়াৰ পিছতে আপুনি ভালদৰে চাই ল'ব যে কিবা অসুবিধা হৈ আছে নেকি, কিবা ভুল হৈ আছে নেকি, ভালদৰে চাব আৰু চাই তো স্ক্ৰল ডাউন কৰিব। ইয়াতে যোনটো চিলেক্ট কৰিছে সেইটোৱে আপোনাৰ শুধৰণি হ'ব। তো অলপ ডাউন কৰিব। ডাউন কৰি দিয়াৰ পিছতে আপোনাৰ তলত দিয়া আছে ছাবমিট বটন বুলি, ছাবমিট বটনটো আপুনি ক্লিক কৰিব। তো ইয়াতে নামটো ভালদৰে আপুনি চাই ল'ব, যদি কিবা কাৰণে আকৌ ভুল এণ্ট্ৰি কৰি দিয়ে আকৌ শুধৰণি হোৱাটো টান হৈ পৰিব। ইয়াতে আপুনি ছাবমিট বটনত ক্লিক কৰিব। ক্লিক কৰি অলপ ৰাউণ্ড হ'ব। তাৰপিছত আপোনাৰ ইয়াতে ৰেফাৰেঞ্চ আইডিটো আহি যাব, এইটো কপি কৰি ল'ব বা আপোনাৰ মোবাইলত মেছেজ যাব। কপি কৰি আপুনি ট্ৰেক ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ ইয়াতে এইটো পেষ্ট কৰি পেলাই চাৰ্চ কৰি দিব। আৰু এইটো ভিঅ'লৈ এপইণ্টমেণ্ট দেখাই আছে। এতিয়া কাগজখন আপুনি প্ৰিণ্ট কৰি পেলাই ভিঅ'লৰ হাতত দি দিলেই হৈ যাব।